ও খুৰা ও কি হল বাবা হুরহুরা মুর মুরা ছুরছুরা কুরকুরা ও কুরকুরি কি যোৱাকালি ইন্দ্ৰজিতৰ বিয়াত গৈছিলি নেকি কি যাম বিয়াত খাম যিমান খৰচে হ'ব সিমান কিয় মোৰ গিফ্ট নিয়া দাম নুঠিয়ে মোৰ 200-300 টকা গিফ্ট নিয়াতে যায় ভাত খাম মাংস দিব 2 পিস আৰু আলু 4 পিস 5 পিস দিব আৰু অকমান চুল দিব হিবাবে বিয়া সিয়া যোৱা অফে কৰি দিলো মই 200 টকাৰ গিফট দিয়া কৰি ঘৰতে 200 টকাৰ বস্তু আনি কিনে খাম মাংস কি খাবি 200 টকাৰ এইবাৰ বাৰ্থডে তুই অফ কৰ বাৰ্থডে হিব ঘৰতে আনি খাম অফ কৰিছো তো পুৰা বিয়া যোৱা মানে পুৰা পকেটৰ মাল গিছে অফ মোৰ পুৰা সিটো হয় ওকেলা এইবোৰ পাপতে ডুবি মৰিব আমাৰ গাঁৱৰ যে ৰাজু আছিল এমাহল বিয়া হোৱা ইতিয়াৰ পৰাই কাজিয়া হা কি কোৱা ৰাতিপুৱাই পুৱাই মুহা ভাৰত হৈ থাকে সিহঁতৰ ঘৰত কিয় জানানে নাই নাজানো কিয় বা সিহঁতৰ বিয়াতো এনেকুৱাই আছিল সিহঁতৰ বিয়াতো মই 1 পিস মাংস খাব পাইছিলো আৰু আলু 6 পিস আছিল বাল ভালে পাইছো মই ইন্দ্ৰজিতৰো এনেকুৱাই হ'ব লাগে যদি হয় ময়ো ভাল পাম বহুত ভাল পাম ময়ো ভাল পাম ভাল ময়ো ভাল পাম বহুত ভাল পাম মই এনেকুৱা হলে